সন্মানীয় অধ্যক্ষ মহোদয়, সঁচাকৈ এটা ভাল লগা অনুভৱ। এইখন সদনত, এইখন পবিত্ৰ সদনত 15টা বছৰ পাৰ কৰাৰ সুযোগ পালোঁ। আপুনি অধ্যক্ষ হিচাপে অধ্যক্ষৰ আসনত অধিষ্ঠিত হৈ আমাৰ সদনখনক বহু পৰিমাণে বদলি কৰিলে। নতুন নতুন নিয়ম আপুনি ইন্ট্ৰডিউচ কৰিলে, টেকন'লজি ইন্ট্ৰডিউচ কৰিলে। আপোনাৰ দিনতে আমি আমাৰ অল্ড এছেম্বলিৰ পৰা আহি নতুন এছেম্বলিত সুচাৰুৰূপে এছেম্বলি চলাবলৈকে সক্ষম হ'লোঁ। আৰু এটা কথা অধ্যক্ষ ডাঙৰীয়া, মই আকৌ কৈছোঁ 15 বছৰ হ'ল, অকণমানটো এক্সপিৰিয়েঞ্চ হৈছে। যোৱা 5 বছৰত আমি প্ৰায় সমিলমিলৰে বিধানসভাখন পৰিচালনা কৰিবলৈকে সক্ষম হৈছিলোঁ। অধ্যক্ষ ডাঙৰীয়া, আপোনাৰ অধ্যক্ষতাৰ কাৰ্যকালত মই অপজিশ্যনক ধন্যবাদ জ্ঞাপন কৰিম। মই পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ হিচাপে অলপ দিন কাৰ্যনিৰ্বাহ কৰাৰ সুযোগ পাইছিলোঁ। সাধাৰণতে কি হয়, আমাৰ অসমত বা আমাৰ অসম বিধানসভাত এটা নিয়ম যে যদি ৰাজ্যপালে ভাষণ দিয়ে, সাধাৰণতে কি কৰে, ৰাজ্যপালৰ ভাষণৰ বিৰোধিতা কৰে। কিন্তু আমি কেইবাটাও ছেছনত ৰাজ্যপালৰ ভাষণক আমাৰ বিৰোধীয়ে সমৰ্থন কৰিছিল বা শুনিছিল, সমৰ্থন নকৰিলেও শুনিছিল। গতিকে আমি নতুন পৰম্পৰা সৃষ্টি কৰিবলৈকে সক্ষম হৈছিলোঁ। আৰু আমাৰ যিখিনি আমাৰ ছেছন আছিলে, প্ৰত্যেকটো ছেছন খুব বেছি প্ৰডাক্টিভ আছিলে। আৰু আমি এইখন বিধানসভাত বহু বেয়া পৰিৱেশ হোৱাৰো আমি কথা শুনিছিলোঁ বা বহু ব্যক্তিৰ এক্সপিৰিয়েঞ্চ আছে। তেনেকুৱা বেয়া ঘটনা বা দৃষ্টিগত ঘটনা যোৱা 5 বছৰত আমি হয়তো দেখিবলৈ নাপালোঁ। গতিকে অধ্যক্ষ ডাঙৰীয়া, আপুনি খুব ভালদৰে এছেম্বলিখন পৰিচালিত কৰিলে। আপোনাৰ নেতৃত্বত বা আপোনাৰ অধ্যক্ষতাত আমি খুব ভালদৰে এছেম্বলিখন পৰিচালনা কৰিবলৈকে বা এছেম্বলিখন চলাবলৈকে সক্ষম হ'লোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই এছেম্বলিখনত কেইবাটাও কালজয়ী ভাষণ দিয়া বুলি মই উপলব্ধি কৰোঁ। ডেফিনেটলি বিৰোধী দলৰ বিধায়কসকলেও যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে, সেইটো অনস্বীকাৰ্য। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ ভৱিষ্যত দৰ্শন, অসমৰ উন্নয়নৰ সপোন, অসমক আগুৱাই লৈ যাবলৈ তেখেতৰ কি কি চিন্তা বা তেখেতে কি কি কৰিলে, তেনেকুৱা কথাৰে কেইবাটাও কালজয়ী ভাষণ এই পবিত্ৰ বিধানসভাত দাঙি ধৰিলে। এই পবিত্ৰ বিধানসভাত আমি আহিবলৈ পালোঁ। তাৰ কাৰণে মই আমাৰ সমষ্টিৰ, মোৰ সমষ্টিৰ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকেও সকলোৱে আপোনালোকৰ সমষ্টিৰ ৰাইজৰ আশীৰ্বাদত ইয়ালৈকে আহিল। মই আপোনালোককো তেখেতলোকক অনুৰোধ কৰি ধন্যবাদ দিবলৈ অনুৰোধ কৰিছোঁ। অসমৰ জনতা জনাৰ্দনক আমি ধন্যবাদ জ্ঞাপন কৰোঁ। আমি যদি যোৱা 5টা বছৰত কিবা ভুলো কৰিছোঁ, আমি অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আৰু ভৱিষ্যতে সকলো ইয়াত থকা সকলো নিৰ্বাচিত হৈ আহক, তাৰ কাৰণে শুভেচ্ছা দিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, সকলোৰে ভাল হওক। এটা কথা মই অপ্ৰিয় সত্য বা ক'ব নলগীয়া, হয়তো ময়ো অহা বিধানসভাত নাহিব পাৰোঁ। নৰ্মেলি 40% বিধায়কে নেক্সট এছেম্বলিলৈ বেক কৰে, কেতিয়াবা 50% হয়, তাতকৈতো নহয়, 50%তকৈ ওপৰত নহয়। গতিকে আমি হয়তো কোনোবা আহিম, কোনোবা নাহিম। আমি এনেকৈ যেনেকৈ লগ পাই আছোঁ, বহু বিধায়কক লগ হয়তো নাপাম। মই নাহিলে আপোনালোকে লগ নাপাব, আপোনালোক নাহিলে মই লগ নাপাম। মুঠতে আমি বহুতে এনেকৈ লগ নাপাম। গতিকে ভৱিষ্যতেও যাতে আমি ভালদৰে থাকোঁ, লগ পালে ভালদৰে মাতষাৰ দিওঁ, কথা পাতোঁ, তাৰ কাৰণে যে এটা পৰিৱেশ সদায় হৈ থাকক, মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। প্ৰত্যেকজন ব্যক্তিৰে ভাল হওক, তাৰ কাৰণে প্ৰাৰ্থনা জনাই মই বক্তব্য সামৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, আপুনি দুআষাৰ সুযোগ ক'বলৈ সুযোগ দিলে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ মই আপোনাৰ ওচৰত কৃতজ্ঞ। আপুনি অধ্যক্ষ থকাৰ কাৰ্যকালত প্ৰায় 3.5 বছৰ মই পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ হিচাপে আছিলোঁ। আপোনাৰ লগত কাম কৰি বহুত শিকিলোঁ। আপুনি সংসদত আছিলে, আপুনি বিধানসভাতো আছিলে। গতিকে বিধানসভা আৰু সংসদৰ ডিফাৰেঞ্চটো আপুনি জানে। আৰু সংসদৰ পৰা বহু কথা আপুনি এষ্টাব্লিছ কৰিছিল বা ইন্ট্ৰডিউচ কৰিছিল, আৰু তাৰ কাৰণে আমিও জানিলোঁ। গতিকে আমাৰ লাৰ্ণিং এক্সপিৰিয়েঞ্চ হ'ল, আপুনি আমাক বহুখিনি শিকালে। সকলো জ্যেষ্ঠ বিধায়কৰ পৰা শিকিলোঁ, কনিষ্ঠ বিধায়কসকলৰ পৰামৰ্শ ল'লোঁ।
এনেকৈ আমি জীৱনৰ বাটত কিছু কিছু এক্সপিৰিয়েঞ্চ বুটলি আৰু ভৱিষ্যতে ৰাইজৰ কাৰণে কাম কৰিবলৈ চেষ্টা কৰিম বুলি আশা ৰাখি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।